এতিয়া বাজিছে পুৱা 5টা আৰু বৰ্তমান আমি আছো লংকা ষ্টেচনত আৰু আমাৰ ট্ৰেইন আছে 6:20 গতিকে কিছু সময় আগতে আহি আমি ষ্টেচনত উপস্থিত হলোহি এয়া আগত আমাৰ টিমৰ বাকি মেম্বাৰ সকল গৈ আছে 17 জনীয়া এটা টিম 10 দিনৰ বাবে গৈ আছো ইচিসি ট্ৰেইনিঙত তাত কি কৰো কি নকৰো কিছু আভাস দি যাম আপোনালোকক গতিকে জড়িত হৈ থাকিব ভিডিওটোৰ লগত শেষৰলৈকে এয়া যেনে ওপৰত আমি সিট এটা কবজা কৰিছো আৰু বাকি মেম্বাৰ সকল চাকচোন তলত কেনেদৰে বহি আছে আমি কোনেও আমাৰ নিজৰ সিট বিচাৰি পোৱা নাই আজি ট্ৰেইনত যেহেতু বহুত বেছি ভিৰ সিটসমূহ বিচাৰিব নেক্সট ষ্টেচনৰ পৰা আমাক দিম বুলি ক'লে সিটসমূহ এয়া আমি হাইলাকান্দিত আহি পাই গলো আৰু টেম্পু ৰখি আছিল আমাক আমাৰ চেণ্টাৰলৈ নিবলে আমি টেম্পুত উঠি ললো আৰু হাইলাকান্দি চহৰখনৰ পৰিৱেশটো আপোনালোকক অকনমান দেখুৱাই দিলো এতিয়া আমি গন্তব্যস্থললৈ গৈ আছো Hasilo khamita khumoroni loranite okasoni khoni monere ubutisa loranire gitka Hasilo khamita khumoroni loranite okasoni khoni monere ubutisa loranire gitka Paporia boria sedana bukuru mere bora khurara shruti dhara abege bora ठीक है hasilo khamita moroni lorani ইচিসিৰ এই প্ৰশিক্ষণত আমি বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে উন্নত মানৰ শিক্ষা দিব পাৰো তাৰে ওপৰত আমাক এই 10 দিনীয়া প্ৰশিক্ষণ দিয়া হৈছিল আৰু এই প্ৰশিক্ষণ লবলৈ অসমৰ বিভিন্ন জিলাৰ লোকসকল আহিছিল আমাৰ লগত আছিল মুঠ 8খন জিলাৰ সদস্যসকল তাৰে ভিতৰত আছিল যোৰহাট শিৱসাগৰ গোলাঘাট হোজাই পশ্চিম কাৰ্বি আংলঙৰ আছিল আমি কাছাৰ শিলচৰ কৰিমগঞ্জ আদি ডিস্ট্ৰিক্টৰ সদস্যসকল আছিল মুঠতে 81 গৰাকী সদস্যক একেলগে এই প্ৰশিক্ষণ দিয়া হৈছিল আৰু এই প্ৰশিক্ষণত আমাক বিভিন্ন দলত ভাগ কৰি দিয়া হৈছিল আৰু এই দলসমূহক বিভিন্ন ধৰণৰ টপিক দিয়া হৈছিল আৰু এই চাওকচোন এইটো হৈছে কাছাৰৰ দল তেওঁলোকক কনসেপ্ট অফ নাম্বাৰছৰ ওপৰত দিয়া হৈছিল আৰু এইজনী হৈছে ভানুপ্ৰিয়া আৰু ইফালে আমাৰ পশ্চিম কাৰ্বি আংলঙৰ এইটো টিম ৱৰ্ক চলি আছে পুৰা পূৰ্ণ গতিত আৰু আমাৰ যেহেতু পৰিছিল পাৰ্টস অফ বডি গতিকে আমি হাতখনৰ আৰু আঙুলিৰ ধাৰণা দিবলৈ চেষ্টা কৰিছিলো আমাৰ মিছ সকলে পুৰা লাগি আছে Paporia boria sedana bukuru mere bora
কালিলৈ মোৰ পাল এয়া ৰুমত আহি ৰাতি চাওকচোন মই প্ৰায় 12টা মানলৈকে মোৰ প্ৰজেক্টৰ কাম শেষ কৰিলোঁ কাইলৈ যিহেতু ডেমো আছে Please listen. প্ৰথমতে এই দুখন কি হয় বাৰু হাত হাত আৰু এইবোৰ কি বুলি কওঁ আঙুলি আঙুলি এই আঙুলিৰ কাম জানানে কি কি কয় আমি আঙুলি প্ৰত্যেকটো আঙুলিৰে কাম আছে বিভিন্ন কাম আছে জানানে কি কি কাম আৰু এই প্ৰত্যেকটো আঙুলিৰে নাম আছে তোমালোকে জানানে নাজানা মই আজি তোমালোকক প্ৰত্যেকটো আঙুলিৰে নাম কম আৰু ইয়াৰ কামবোৰ কম দেই আৰু এনেদৰে বিভিন্ন অভিজ্ঞতাৰে আমি হাইলাকান্দিত প্ৰায় 12টা দিন অতিবাহিত কৰিলোঁ আৰু এতিয়া বাজিছে পুৱা 5টা আমি ঘৰলৈ যাবলৈ ওলাইছোঁ এয়া আমাৰ 7:30 বজাত ট্ৰেইন আছে গতিকে আমি ঘৰমুৱা পখী এতিয়া আৰু খুব ভালো লাগিছে ইমান দিনৰ মূৰত ঘৰলৈ গৈ আছোঁ আৰু যোৱাৰ সময়তো ঠিক যেনেদৰে আমাক অনাৰ ব্যৱস্থা কৰা হৈছিল ঠিক তেনেদৰে যোৱাৰ ব্যৱস্থা কৰা হৈছে সেই চেণ্টাৰৰ টেম্পোৱে আমাক ষ্টেচনত থৈ আহিবগে মোৰ খেৰণি এফালে যোৱা নাই গৈছ ক'ত গৈছে আপোনালোকে বাৰু মোৰ মুখখন চাওকচোন শুকাই মেলি অৱস্থা নাই যিহেতু 10 দিন ট্ৰেইনিঙত আছিলোঁ বেলেগত থকা মেলা খোৱা কিমান কি অসুবিধা হয় আপোনালোকে গম পাইছেই চাগে
আমি সৰ্বমুঠ 23টা সুৰংগ পাৰ হৈ আহিছিলোঁ, গতিকে আপোনালোকেও সুৰংগৰ মজা লওকচোন। আৰু এইটো হৈছে প্ৰথম সুৰংগ। I get my weed from California. মনতে আজি মোৰ কি দৰে ইহৰণ জাগে এমুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিন্তু আজি মই তোমাক নোপোৱাকে देखो करीब से मिले हैं नसीब से आएगा पल ये फिर कहाँ आज अचानक तुमसे मिले हम ये तो नहीं है बेवजह सब मेरे साथ देख लूँ जे तुम्हें सो कुए সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে
আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়াই দেখা সপোন খেদি খেদি গৈ আমি ইতিমধ্যে আহি পেলাই হাতীখালি ষ্টেচন পাইছোঁহি অৱস্থা একেবাৰে বেয়া আৰু আমাৰ লগত 17জনীয়া এটা টীম আছে সকলো আমাৰ টীমৰ মানুহবোৰ য'তে ত'তে যেনেকৈ তেনেকৈ মুঠতে কাৰোৰে অৱস্থা ভাল নহয় আমি 10 দিনীয়া এটা ট্ৰেইনিঙত গৈছিলোঁ হাইলাকান্দিলৈ কিন্তু আহি খুব ভাল লাগিলে আৰু আপোনালোকে দেখিছে কিমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি আহিছোঁ পাহাৰৰ মাজেদি আৰু টানেলৰ মজা লৈ আহিছোঁ একদম আৰু বৰাইল পাহাৰটো যথেষ্ট ধুনীয়া আৰু আজিহে দেখিলোঁ মই প্ৰথম খুব ভাল লাগিছে আমি লংকা ষ্টেচন পাম আৰু বেছি সময় নাই গতিকে ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আজিলৈ আহিছোঁ বাই বাই